শিক্ষাৰ্থীসকল, তোমালোকৰ তৃতীয় মান শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2ৰ আমাৰ ৰৈ যোৱা অংকখিনি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। আমি 1 নম্বৰ অংকটো 6লৈ কৰিছিলোঁ, 7ৰ পৰা আৰম্ভ কৰিব ওলাইছোঁ। 7 নম্বৰটো আছিল এটা পুথিভঁৰালত 780খন গল্পৰ কিতাপ, 498খন সাধু কিতাপ আৰু 332খন অন্যান্য বিষয়ৰ কিতাপ আছে। মুঠতে পুথিভঁৰালটোত কিমানখন কিতাপ আছে। তাৰমানে আমাক কি কৰিছে, এইখন গল্পৰ কিতাপ, সাধু কিতাপ আৰু অন্যান্য বিষয়ৰ কিতাপখিনি আমি একেলগে যোগ কৰিব দিছোঁ। মুঠতে সুধিছে যেতিয়া আমাক যোগ কৰি দিলে অংকটো আমি পাই যাম। এইদৰে গল্পৰ কিতাপ আছে 780খন, সাধু কিতাপ আছে 498খন, অন্যান্য এনেকৈ আমি যোগ কৰি পালোঁ 1610খন মুঠতে কিতাপ আছে। তাৰপিছত প্ৰশ্নটো দিছে, ৰীতাৰ জন্মদিনত বিলাবলৈ কিছুমান চকলেট কিনিলে। তাৰে কি কৰিলে, 282টা চকলেট বিলোৱাৰ পিছত 95টা থাকি গ'ল। ৰীতাই মুঠতে কিমানটা চকলেট আনিছিল। তাৰমানে চকলেট আনিছিল বেছিকৈ, বিলালে 282টা আৰু ৰৈ গ'ল 95টা। তাৰমানে 95টা আৰু 282টা লগ লগালে আমি কিমানটা ৰীতাই চকলেট আনিছিল আমি উত্তৰটো ওলাব পাৰিম। এতিয়া আমি এনেকৈ কৰিলোঁ, ৰীতাই চকলেট বিলালে কিমানটা, 282টা আৰু চকলেট থাকি গ'ল 95টা। আমি এনেকৈ যোগ কৰি পালোঁ 377টা। বুজি পাইছা নহয় তোমালোকে? তাৰপাছত প্ৰশ্নটি দিছে, পূজাৰ বতৰত এজন দোকানীয়ে এদিনত 235টা চোলা বিক্ৰী কৰিলে। পিছদিনাখন আগৰ দিনাখনতকৈ 82টা চোলা বেছিকৈ বিক্ৰী কৰিলে। 2 দিনত দোকানীজনে মুঠতে কিমানটা চোলা বিক্ৰী কৰিলে। প্ৰথম দিনাখন তেওঁ 235টা বিক্ৰী কৰিলে, পিছৰ দিনাখন আগৰ দিনাখনতকৈ 82টা বেছি। তাৰমানে আগৰ দিনাখন 235টা, পিছৰ দিনাখন 235টা বিক্ৰী কৰি উঠিও আৰু 82টা বিক্ৰী কৰিছে। তাৰমানে এই দুটাৰ লগত আমি যোগ কৰি ল'ব লাগিব। তাৰপিছত অংকটো মুঠতে আমি যোগ কৰি দিলে হ'ল। আমি এনেকৈ কৰিব লাগিব, অকণমান অংকটো কৰিব লাগিব। প্ৰথম দিনাখন চোলা বিক্ৰী কৰিলে 235টা আৰু পিছৰ দিনাখন আগৰ দিনাখনতকৈ 82টা চোলা বেছি বিক্ৰী কৰিলে। সেইকাৰণে কি হ'ব, আমি লিখিছোঁ চোৱা, প্ৰথম দিনাখনতো কৰিছোঁ 235 যোগ কেইটা বেছিকৈ কৰিছে, 82টা। আমি কিমান পালোঁ, 317টা। এইখিনি আমি কৰি লৈ এইখিনিত পাতি দিব লাগিব। পাতি দিলে তাৰপাছত আমাৰ আগৰ দিনাখনৰ চোলা আৰু এতিয়া ছেকেণ্ড দিনাখন যিখিনি পালোঁ সেইখিনিৰ লগত যোগ কৰি দিলে আমি 500 কিমান পাম, 52টা। এনেকৈ 7 5 12, 3 1 4, 7 1 গৈছিল, 4 1 5 আৰু 3 2 5। এনেকৈ আমি তেওঁ 2টা দিনতে মুঠতে কিমান বিক্ৰী কৰিলে, 552টা। সেনেকৈ আৰু পিছৰ অংকটো এনেকুৱাই হ'ব। এটা খৰাহীত 485টা বগৰী আছে, আন এটা খৰাহীত প্ৰথমটোতকৈ 142টা বগৰী বেছি আছে। দুয়োটা খৰাহীত মুঠতে কিমানটা বগৰী আছে। তাৰমানে প্ৰথম খৰাহীটোত আছিল 485টা, পিছৰ খৰাহীটোতো 485তকৈ আৰু 142টা বেছি আছে। তাৰমানে 485টাও আছে, লগতে 142টাও আছে। তাৰমানে বেছি আছে এইখিনি, সেইটোৱে ক'ব গৈছে। আমি আগৰটোৰ নিচিনাকৈ লিখিম, এটা খৰাহীত বগৰী আছে 485টা, আন এটা আগৰ খৰাহীতকৈ বেছি বগৰী আছে, 142টা বেছি আছে। আগত কিমান আছিল, 485। এইখিনি যোগ কৰি পালোঁ 627 আৰু এইদৰে আমি যোগ কৰি দিলে পালোঁ 1112টা বগৰী আছে। তোমালোকৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাবস্ক্ৰাইব কৰিলেহে মই আকৌ পুনৰ নতুন ভিডিঅ' তোমালোকক দিবলৈ পাৰিম। আজিলৈ ৰাখিছোঁ, কিবা নোৱাৰিলে মোক কমেণ্ট কৰি জনাবা।